ওলাই নাহে, আগ্ৰহ প্ৰকাশ নকৰে, তেনেহ'লে আমাৰ বিহু এটা সময়ত নিঃশেষ হৈ যাব। গতিকে সকলোৱে বিহুৰ বাবে ওলাই আহক, নাচক, গাওক। আগতে আমি ৰেডিঅ'ত এটা বিহুগীত শুনিবৰ কাৰণে 5টা বজাত ৰখি আছিল, 12টা বজাত ৰখি আছিল, কিন্তু সেই ৰেডিঅ' আজিকালি নোহোৱা হ'ল। মোবাইলত সকলো গীত মাত শুনি থকা যায়, সেইবোৰ শুনি আমি বিচলিত হৈ পৰিছোঁ। আৰু আগতে আমাৰ নামনি অসমত তেনেকৈ বিহু প্ৰচলিত নাছিল। এতিয়া আমাৰ নামনি অসমত যি ধৰণে বিহু উৎসাহ উদ্দীপনাৰে ওলাই আহিছে, সঁচাকৈ ভাল লাগিছে। সৌখিদিনা বঙাইগাঁৱত গ'লোঁ, বঙাইগাঁৱতো দেখিলোঁ হাজাৰ হাজাৰ মানুহ। যোৱা বছৰৰ আগৰ বছৰ বগাইত গ'লোঁ, বকো, তাত প্ৰায় 80,000মান মানুহ হৈছে। গতিকে বিহুৰ প্ৰতি আমাৰ নামনি অসমৰ ৰাইজ সজাগ হৈছে। গতিকে আৰু সজাগ হ'বৰ কাৰণে মই ৰাইজক টানি অনুৰোধ জনাইছোঁ। ভাষণ বেছিকৈ দীঘলীয়া নকৰোঁ। মই বিহুৰ এফাকি বিহুগীত গাই মই ভাষণ সামৰিম। প্ৰকৃতিৰ শুৱনি আমাৰ অসমখনি, ঐ পৰাগ নৈতে মনৰ মোহে, তাৰে দুয়ো পাৰৰ আমি অসমীয়া, ঐ মূৰত গামোচা জিলিকে, তাকে বিনা নাই, বগাই বন্ধা নাই, সজাই বন্ধা নাই প্ৰেমৰে, জৰিকে ৰুজুন জোন, খোপাতে কব ফুল, হাতত যে টুকা ফুল, মাৰি দে বিচনী ফুল। ফুলে মাকনে লজ পচি তই ৰিহা ললি, কেঁচ বাচি তই তৰা ৰৈছ, মন বাচি তই তৰা ৰৈছ, মন বাচি তই আকৌকে লয় মন মাৰি, এঠাকা হেৰা বিমলা, মনৰ কথা নকলা, মনৰ কথা নকলা, জনাই গলাই অন্তৰত জুই। ধন্যবাদ। মই ইমানকে কৈ সামৰণি মাৰিছোঁ।